আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ মিঠা আলু শাকৰ ভাজি এখন। আপোনালোকে বাৰু কেতিয়াবা মিঠা আলুৰ শাক ভাজি খাইছেনে? মই আজি দ্বিতীয়বাৰ ৰান্ধিছোঁ। প্ৰথমবাৰ যেতিয়া খাইছিলোঁ খুব ভাল লাগিছিল, সেইবাবে ভাবিলোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ৰেচিপিৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আহকচোন মিঠা আলু শাকৰ ভাজিখন মইনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাওঁ। ঘৰৰে বাৰীৰ পৰা এমুঠিমান মিঠা আলুৰ কোমলীয়া কোমলীয়া আগ ছিঙি ল'লোঁ। এতিয়া শাকখিনি ভালকৈ ধুই ল'ব লাগিব। শাকখিনি ভালকৈ ধুই মেলি ল'লোঁ। এতিয়া কাটি ল'ব লাগিব। ইমানটো জোখতে শাকখিনি মই কাটি লৈছোঁ। একেবাৰে মিহিকৈ নেকাটিলেও হ'ব। গোটেইখিনি শাক কাটি লোৱা হৈ গ'ল। শাকখিনি কাটি লোৱাৰ পিছত বাকী পাচলিখিনি কটা মেলা কৰি লওঁ। এতিয়া এমুঠিমান তিয়াই থোৱা বুট লৈছোঁ। 2টা আলু ইমানটো জোখত কাটি লৈছোঁ। এটা পিঁয়াজ পাতল পাতলকৈ কাটি লৈছোঁ। আদা নহৰু অলপ থেতেলিয়াই লৈছোঁ আৰু 3টামান কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে এটা বিলাহীও সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া গেছত কেৰাহীখন ভালকৈ গৰম কৰি লৈ 3 চামুচমান মিঠাতেল দিছোঁ আৰু তেলখিনি ভালকৈ গৰম কৰি লৈছোঁ। তেলখিনি ভালকৈ গৰম হোৱাত আধা চামুচ গোটা জিৰা দিছোঁ। জিৰাখিনি দিয়াৰ 3-4 ছেকেণ্ডমানৰ পিছত এতিয়া কাটি লোৱা আলুখিনি দিছোঁ। আলুখিনি আধা সিজালৈকে অলপ সময় ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া অকণমান সময় ঢাকন মাৰি সিজিবলৈ দিছোঁ। গেছৰ ফ্লেমটো কমাই লৈছোঁ। 2-3 মিনিটমানৰ পিছত ঢাকনখন আঁতৰাই দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি 5-6 মিনিটমান লৰাই ফ্ৰাই কৰি লোৱাৰ পিছত এয়া আলুখিনি প্ৰায় আধা সিজিলেই। এতিয়া কাটি লোৱা পিঁয়াজ, থেতেলিয়াই লোৱা আদা নহৰু আৰু সৰু সৰুকৈ কাটি লোৱা জলকীয়াখিনি দিছোঁ। এতিয়া ভালকৈ লৰাই ভাজি ল'ব লাগিব। আদা নহৰুৰ কেঁচা গোন্ধটো নাইকিয়া হ'বলৈ দিব লাগিব। পিঁয়াজ আৰু আদা নহৰুখিনি অলপ সময় ভালকৈ ভাজি লোৱাৰ পিছত এতিয়া বুটখিনি দিছোঁ। এতিয়া ভালকৈ লৰাই মিক্স কৰি লোৱাৰ পিছত ঢাকন মাৰি মিডিয়াম টু ল' ফ্লেমত অলপ সময় সিজিবলৈ দিম। 2 মিনিটমানৰ পিছত এবাৰ লৰাই দিছোঁ। এতিয়া জোখমতে হালধি আৰু নিমখ দিম। এয়া আধা চামুচ হালধি দিছোঁ, আধা চামুচ ধনিয়া পাউডাৰ দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। নিমখ মই হাতেৰে দিলেহে ধুনীয়াকৈ আন্দাজটো পাওঁ। চামুচেৰে দিলে হয় কম হ'ব, নহয় বেছি হ'ব। আচলতে অভ্যাসৰ ওপৰত কথা। এতিয়া এবাৰ ভালকৈ লৰাই 3-4 ছেকেণ্ডমানৰ কাৰণে ঢাকি দিছোঁ। গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। 4 ছেকেণ্ডমানৰ পিছত চাইছোঁ আৰু এতিয়া মই কাটি লোৱা শাকখিনি দিম। কাটি লোৱা শাকখিনি দিছোঁ আৰু লগতে কাটি লোৱা বিলাহীখিনি দিছোঁ আৰু ভালকৈ লৰাই মিক্স কৰি লৈছোঁ। এতিয়া শাকখিনি মই ঢাকন মাৰি সিজিবলৈ দিম। পানী ব্যৱহাৰ নকৰোঁ। গেছৰ ফ্লেমটো ল' কৰি 6-7 মিনিটমান ঢাকি ৰাখি গাপতে সিজিবলৈ দিছোঁ। মাজে মাজে লৰাই গাপৰ পানীখিনিতে 6-7 মিনিটমান সিজোৱাৰ পিছত এতিয়া মিঠা আলু শাকৰ ভাজিখন হৈ গ'ল। এই ভাজিখন খাবলৈ খুবেই টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সহজ। আপোনালোকে যদি মিঠা আলুৰ শাক ভাজি খোৱা নাই, এবাৰ ভাজি খাই চাবচোন। সঁচাকৈ বহুত টেষ্টি হয়। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আজিৰ এই ৰেচিপিটো চাই যদিহে আপোনালোকৰ ভাল লাগিল, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ৰেচিপি লৈ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। এতিয়া আজিলৈ আহোঁ। ধন্যবাদ।